AR নিউজ প্ৰতিপল আপোনাৰ কাষত। প্ৰতিশ্ৰুতি নহয়, কাম কৰি ভোট বিচৰাৰ দাবী মঙলদৈ প্ৰজন্ম মঞ্চৰ। মঙলদৈৰ কলাকাৰ প্ৰজন্ম বিৰোধী মঞ্চৰ ৰাইজৰ মাজত সজাগতা অভিযানৰ অংশস্বৰূপে ঘাটে বজাৰে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা দেখা গৈছে। প্ৰচাৰ পত্ৰিকা NRCৰ পুনৰীক্ষণ 1951 চন সংৰক্ষিত ভিত্তি বৰ্ষ হিচাপে ল'ব লাগে। মঙলদৈ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰে মঞ্চৰ অধ্যক্ষ উপমান্যু হাজৰিকাই। আমি শপত গ্ৰহণ কৰিলোঁ যে 31 জানুৱাৰীৰ আগত আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলক 3টা পদক্ষেপ গ্ৰহণ কৰি আগৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰি পেলাই 3টা পদক্ষেপ গ্ৰহণ কৰক। যে প্ৰথম কথা হৈছে 51 ভিত্তিক সংৰক্ষণ, দ্বিতীয়তে NRC পুনৰ পৰীক্ষণ আৰু কোনো নতুন প্ৰব্ৰজনকাৰীক জাপি নিদিয়ে। সেই অভিযানটো আমি 31 জানুৱাৰী যোনটো সময়সীমা বান্ধি দিছোঁ, ৰাইজে যোনটো বান্ধি দিছে, সেইটোতে আমি অভিযানটো আমি এতিয়া অসমজোৰা আমি আৰম্ভ কৰিছোঁ। আৰু শুভাৰম্ভ আজি আমি দৰং আমি মঙলদৈ ৰাইজৰ আশীৰ্বাদেৰে আমি আৰম্ভ কৰিছোঁ। কিয়নো ইয়াতে সকলো ঐতিহাসিক যি পদক্ষেপ লোৱা হৈছে, অসম আন্দোলনৰ ক্ষেত্ৰতেই হওক বা যিকোনো বাতৰিঘাটৰ ক্ষেত্ৰতেই হওক, সকলো দৰঙৰ পৰা আৰম্ভ হৈছে। দৰঙৰ ৰাইজৰ আমি আশীৰ্বাদ লৈ আজি আৰম্ভ কৰিছোঁ। আমাৰ প্ৰক্ৰিয়াটো হৈছে এনেকুৱা ধৰণৰ, আমাৰ এটা এনাউন্সমেণ্ট এটা হয়, যোনটো এনাউন্সমেণ্টত আমি সংক্ষিপ্তত 1 মিনিটত বুজাই দিয়া হয় আমি কি লৈ আমি আগবাঢ়িছোঁ। আৰু লগতে আমি গোহাৰি লৈ যাওঁ, আৰু গোহাৰি লৈ আমি গোহাৰি তেনেকৈ ব্যক্তিগতভাৱে ৰাইজে যি ওলাই আহে তেওঁলোকক আমি বিতৰণ কৰোঁ। আজি আমি কলাইগাঁও আৰু মঙলদৈ আমি টাৰ্গেট কৰি লৈছোঁ। আজি কলাইগাঁও আমি আৰু এইফালে আমি কলাইগাঁৱৰ সমষ্টি প্ৰায়ভাগেই চলোঁ, চিপাঝাৰৰ অলপ চলোঁ আৰু মঙলদৈও চলোঁ, আৰু মঙলদৈ এটা টাউনতো আমি কৰি আছোঁ। আমাৰ প্ৰায় 6000মান গোহাৰি এতিয়ালৈকে বিতৰণ হ'ল। তাৰমানে আমি 6000 ৰাইজ স্পৰ্শ কৰিলোঁ আজিলৈকে। স্পৰ্শ কৰি পেলাই ৰাইজক বুজালোঁ, ৰাইজে বুজিছে। আৰু এটা প্ৰতিক্ৰিয়া আমি দেখিছোঁ যে ৰাইজে মানে ৰাজনীতিক দল লৈ পেলাই অতিষ্ঠ হৈ গৈছে। তেওঁলোকে যেনিবা ৰাজনীতিক দল লৈ আছে, আমি কৈছোঁ যেতিয়া নহয়, এইটো এটা স্পষ্ট এটা সংকেত যে যিহেতু আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলে আমাক এইটো ফলাফল দিয়া নাই, আমাক কেৱল প্ৰতিশ্ৰুতি দি আছে। তেওঁলোকে ফলাফল দিহে যে তেওঁলোকে ভোটৰ ময়দানত বা ভোটৰ তেওঁলোকে হেৰিত নামিব লাগে, সেইটোৱে ৰাইজে স্পষ্ট এটা ইংগিত দিছে।